हेलो फ्रेंड्स अस्सलाम वालेकुम नमस्कार स्वागतम जनाइছো लाभली किचेনৰ আজি অন্য এটা ৰেচিপি লৈ আজি মই আপোনালোকৰ ওচৰত শেয়াৰ কৰিম কণীৰে বনোৱা পৰঠা। এফালে মই ময়দা লৈছো প্ৰায় আধা কেজি মান। পৰঠা বনাবলৈ মই এখন চালনী সহায়ত চালি লৈছো ভালদৰে। নিমখ এড কৰিছো জোখমতে। ইয়াতে মই ৰিফাইন 4-5 চামুচ মান এড কৰিছো সৰু চামুচেৰে। ভালদৰে মিক্স কৰি লৈছো। উতলা গৰম পানী লৈছো জোখমতে কমকৈ লৈ মই ভালদৰে ময়দাখিনি মঠি লম। ময়দাখিনি মঠা হৈ গৈছে। খুব কোমল হৈছে। এনেদৰে মঠি ললে পৰঠা কিটা বনাবলৈ সহজ হয় আৰু খাবলৈও খুব কোমল হয়। এতিয়া মই প্ৰায় 5 মিনিট সময় ঢাকোনেৰে ঢাকি ৰাখিম মেৰিনেট হ'বলৈ ময়দাখিনি। ইয়াতে মই ধনিয়া লৈছো 4-5 খিলা, ডাঙৰ সাইজৰ পিয়াজ লৈছো এটা, ভালদৰে ধুই লৈছো। কণী লৈছো 3টা। এতিয়া মই পিয়াজটো মিহি মিহিকৈ কাটি লম খুব সৰু সৰু টুকুৰাত। ধনিয়াখিনি কাটি লৈছো। ইয়াতে মই কেঁচা জলকীয়া কটা দিছো। কণীখিনি ভাঙি এনেদৰে এটা বাউলত লৈ লৈছো। ইয়াতে নিমখ আৰু হালধি এড কৰিছো। কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ মই পৰঠা কেইটা বনাম। এতিয়া ভালদৰে মিক্স কৰি দিছো। কাটি লোৱা পিয়াজ আৰু ধনিয়াখিনিও এড কৰি ভালদৰে মিক্স কৰি দিছো। এইফালে মোৰ ময়দাখিনি মঠি লোৱা মেৰিনেট হৈ গৈছে আৰু এনেদৰে অলপ দেৰি মঠি ল'ব লাগে। তাৰ পিছত এটা এটাকৈ ডাঙৰ সাইজৰ গোলা বনাই লৈছো। মই ইয়াত 3টাহে মাত্ৰ বনাই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। একেটা পদ্ধতিৰে বনাম। এতিয়া বেলনাৰ সহায়ত বেলি ল'ম। ইয়াতে মই অলপ ৰিফাইন এড কৰি দিছো। এনেদৰে পৰঠাটো খুব গোলকৈ বেলি ল'ম। অলপ ৰিফাইন এড কৰিছো, ভালদৰে লগাই দিছো। ৰিফাইনৰ লগতে ময়দাৰ গুৰি অকণমান এনেদৰে লগাই দিছো। জাপিবলৈ সুবিধা হ'ব পৰঠাটো। চাওক এনেদৰে দুয়োফালে দুখন হাতৰ আঙুলিৰে ধৰি ল'ব। এনেদৰে হেঁচি হেঁচি জাপিব। চাই নিশ্চয় বুজিব পাৰিছে। এনেদৰে আঙুলিৰ সহায়ত ৰাউণ্ড কৰি গোলাটো মই বনাইছো। ভিডিঅ'টো অলপো স্কিপ কৰিব নালাগিব। শেষলৈকে চাব, তেতিয়া বুজিব পাৰিব। এতিয়া মই বেলি দিছো গোলাটো। ৰাউণ্ডকৈ বেলিম। এটা পৰঠা বেলা হৈ গৈছে। এতিয়া মই আৰু এটা পৰঠা বেলিছো। বেলুতে একেটা পদ্ধতিৰে বেলি লৈছো। এতিয়া মই এখন ছুৰীৰ সহায়ত এটুকুৰা কাটি লৈছো আৰু সেইফালৰ পৰা আৰম্ভ কৰি মই দুইখন হাতৰ আঙুলিৰে ৰাউণ্ড কৰি এনেদৰে জাপি জাপি আনিছো ঘূৰাই ঘূৰাই। এনেদৰে ঘূৰাই ঘূৰাই গোলাটো বনাব লাগিব। অলপ জোৰকৈ চেপি চেপি ধৰিব লাগিব গোলাটো বনাওঁতে। এনেদৰে জাপি দিব লাগিব। এতিয়া আকৌ বেলি দিছো পুনৰ। আৰু এটা বেলি লৈছো 3 নম্বৰটো। এতিয়া
এনেদৰে ঘূৰাই ঘূৰাই জাপি দিছোঁ। প্ৰথমতে যিটো পৰঠা মই ঘূৰাই ঘূৰাই জাপি বেলি দিছিলোঁ সেই একেটা প্ৰচেছতে বেলি ল'লোঁ। তিনিওটা পৰঠা বেলা হৈ গৈছে। এতিয়া মই এইফালে ভাজিবলৈ গেছটো অন কৰি কেৰাহীখন তুলি দিছোঁ গৰম হ'বলৈ। কেৰাহীখন গৰম হৈ গৈছে। ইয়াতে ৰিফাইন এড কৰিছোঁ সৰু চামুচৰ 2 চামুচ। এতিয়া গেছটো অলপ ল' ফ্লেমত দি মই ভাজিবলৈ দিছোঁ তেলত। এটা লুটি অলপ হওঁতে আনটো লুটি দিব লাগে। একেটা লুটিয়েই দি থৈ দিলে পৰঠাটো খাবলৈ কোমল নহ'ব। এটা ৰেডি হৈ গৈছে পৰঠা। এখন প্লেটত ৰাখি দিছোঁ। আৰু এটা পৰঠা ভাজিবলৈ মই তেলত এড কৰিছোঁ। এনেদৰে ইলুটি সিলুটি কৰি দুটা পৰঠা হৈ গৈছে। আৰু এটা হৈ গৈছে। এতিয়া তিনিটা পৰঠা ভজা হৈ গৈছে। ইয়াতে একেখন কেৰাহীতে মই অলপ তেল এড কৰিছোঁ আৰু ইয়াতে কণী দিছোঁ 1 চামুচ সৰু চামুচেৰে। এনেদৰে দি দিছোঁ। এতিয়া ইয়াতে পৰঠাটো এড কৰিছোঁ। অকণমান হেঁচি দিব লাগে। এতিয়া ইলুটি সিলুটি কৰি দিছোঁ। এটা হৈ গৈছে। এইটো পৰঠাৰ ওপৰত কণীখিনি এড কৰিছোঁ। এনেদৰে লগাই দিছোঁ কণীখিনি। এতিয়া লুটিয়াই দিছোঁ। আনটো লুটি সিজি গৈছে। এতিয়া 3 নম্বৰ পৰঠাটো বনাইছোঁ। একেটা পদ্ধতিৰে 1 নম্বৰ বনোৱা পদ্ধতিটোতে 3 নম্বৰটো বনাইছোঁ। তিনিটা পৰঠা ৰেডি হৈ গৈছে। ভিডিঅ'টো চাই শেষলৈকে কেনেকুৱা লাগিলে জনাব। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বন্ধুবৰ্গৰ লগত যিসকল নতুন ভিউৱাৰ্ছৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত অহা বেলটো অল কৰি দিব। তেতিয়াহে নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যনবোৰ পাই থাকিব। পুনৰ লগ পাম নতুন এটা ধুনীয়া ভিডিঅ' লৈ। আজিলৈ বাই বাই।